ভিডিঅ'টোত মই ভিডিঅ' এটা সংলগ্ন কৰি দি আছোঁ। এইটো ভিডিঅ' হৈছে আপোনাৰ ফেঞ্চি বজাৰৰ হোলীৰ দিনাৰ ফাকু উৎসৱৰ দিনা। আৰু ফাকু উৎসৱ বুলি এতিয়া বহিৰাগতে আপোনাৰ ফাকু আয়োজন বুলি আপোনাৰ হোলী উৎসৱ বুলি আপোনাৰ আয়োজন কৰে। DJ বক্স লগাই পেলাই আপোনাৰ হিন্দী গানত নৃত্য কৰে। ল'ৰা ছোৱালীবিলাকে এক হৈ কিনে অৰ্ধউলংগ হৈ পেলাই আপোনাৰ নাচ গান কৰে। এটা মানে বিকৃত পৰিৱেশ এটা সৃষ্টি কৰে। আৰু আমাৰ অসমীয়া মানুহখিনিয়ে অসমীয়া সজাগ আৰু সচেতন মানুহে দেখা পাইলে প্ৰতিবাদ কৰা নাই। এইটো বহুত লজ্জাৰ কথা যে আমাৰ অসমখনত বহিৰাগতে আহি পেলাই আপোনাৰ ইয়াতে আপোনাৰ আমাৰ সংস্কৃতি সভ্যতা নষ্ট কৰি আছে, বিকৃত কৰি আছে। আৰু আমাৰ অসমীয়া মানুহবিলাকে তাক লৈ কিনে মাত মাতা নাই। এইটো বহুত ডাঙৰ লাজৰ কথা যে আমাৰ অসমখনত বেলেগে আহি কিনে উৎপাত কৰি আছে আৰু আমাৰ অসমীয়া মানুহে চাই আছে।